অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা চূড়ান্ত ফাল্টু নেতা। তেওঁ সদায় বজৰুৱা ৰাজনীতি কৰে। ভূপেন বৰাই প্ৰয়োজনত অতি গোপনে বিজেপি দলৰ সৈতে হাত মিলাই ধন লয় আৰু আনফালে AIUDFৰ লগত থাকি ধন লয়। এই অভিযোগ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। আমি তো একদম বাজারি পলিটিশিয়ান নয় ভূপেন বরার নিচিনা। ভূপেন বরা আজিকালি যেটো কৰি আছে যে আমাৰ ওপৰত যে কি নাম এই এটেক কৰি আছে আৰু বাকী চবরা বাজারি পলিটিক্স আমি ইমান তলে যাব নোৱাৰো। ভূপেন বরাৰ নিচিনা ফাল্টু মানুহৰ মোৰ টাইম নাই। সি কি বকি আছে বকি থাকক। আমি এটাই কথা কম, আপোনালোকে বুজদাৰ পাব। ভূপেন বৰাই বাৰ বাৰ কৈছে যদি আমাৰ কি কয় এইটো এলায়েন্স হ'ব লাগে তে চিফ মিনিষ্টাৰৰ টেবুলত হ'ব লাগিব। আমিতো কোৱা নাই। মতলব চিফ মিনিষ্টাৰ তাৰ একদম আত্মীয়, চিফ মিনিষ্টাৰ বছ। চিফ মিনিষ্টাৰে যে কথা ক'ব সি মানি ল'ব। চিফ মিনিষ্টাৰৰ টেবুলত হ'ব লাগিব ভাই, আমিতো কোৱা নাই। আমাৰতো হেমন্ত বিশ্ব শৰ্মা যে কোনো আমাৰ লিডাৰ নহয়। ভাই হি উইল ইণ্টাৰফেৰেন্স আমাৰ এই দলীয় মামলাত কিয় আমাৰ হেমন্ত বিশ্ব শৰ্মা ইণ্টাৰফেৰেন্স কৰিব? পहिले ভূপেন বৰাই জানে এক লফজ হেমন্ত বিশ্ব শৰ্মাৰ মৰ্জিৰ বিনা যদি এইফালে যায় তাৰ চাকৰি যাব। ধুবুৰী সমষ্টিক লৈ শংকিত হৈ পৰিছে বদৰুদ্দিন আজমল। মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিটো বিজেপি অগপ কংগ্ৰেছ আদি দলে নিজৰ দখললৈ অনাৰ বাবে নিতৌ কুচকোৱা চলাই থকাৰ মাজতে সমষ্টিটোৰ সাংসদ বদৰুদ্দিন আজমল অতি শংকিত হৈ পৰাই নহয়, এতিয়া পুনৰ আৰম্ভ কৰিছে ধৰ্মীয় আৰু জৰা ফুকা ৰাজনীতি। সেয়ে যোৱা নিশা ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হৈ আভ্যন্তৰীণ দলীয় সভা অনুষ্ঠিত কৰে। কৰো সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমলে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈক চোকা সমালোচনা প্ৰকাশ কৰি কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা হ'বই আৰু এই মিত্ৰতা নতুন দিল্লীতহে হ'ব। অসমত ভূপেন বৰা সভাপতি হৈ থাকেনে নাই এয়া পিছতহে জানিব পাৰিবা বুলি প্ৰকাশ কৰে। তেওঁ বাল্য বিবাহ সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি গুণগান গোৱা পৰিলক্ষিত হয়। সংবাদমেলত গৌৰীপুৰ আৰু ধুবুৰী সমষ্টি বিধায়ক মিজানুৰ ৰহমান, নজৰুল ইছলাম, পশ্চিম বিলাসীপাৰা সমষ্টি বিধায়ক হাফিজ বছিৰ আহমেদ আৰু বিধায়ক শামছুল হুদা আদি উপস্থিত আছিল। আল্লাহৰ মৰ্জি আৰু আমাৰ ভোটাৰ আমাৰ ৰাইজ সেইসকলে ভোট দিব ইনশাআল্লাহ। এই যে যিমান ভূপেন বৰাই ডাঙৰ বোলে আজমল চাবৰ নামেই নাই। অলপ আহি ঘূৰি চাওক নকয়। আপোনালোকতো লোকেল মানুহ, চব জেগাত আপোনালোকে যায়। ভূপেন বৰাক মই চেলেঞ্জ কৰি আছোঁ, মই কেতিয়াবা চেলেঞ্জ নকৰোঁ। বোলে আপুনি যদি ইমান সাহস হৈছে আপুনি নিজে আহি যাওক, ধুবুৰীত মোৰ লগত লৰাই লওক, দেখা যাব পাব্লিকে কাক ভোট দিয়ে, খোলাখুলি হৈ যাব। ভূপেন বৰা নিজে হওক। অখিল গগৈয়ে কৈছে যে AIUDF বাদ দি পেলাই মিত্ৰ হ'লে বিজেপিক ওপৰাব। আৰে ভাই এসব ফাল্টু মাত জিকাব ন। চলো টাইম বেষ্ট হৈ আছে আপোনালোকৰ। অখিল গগৈ এনেকুৱা কোনো মানুহ আছে নি তাৰ নাম ল'ব লাগে? ফাল্টু এজন মানুহ, বাছ হৈ গ'ল। কিসমতে দিছে এটা চিট পাইছে, জিকি হৈছে। নহ'লে তাৰ কাম কি আছিল? গৈ পাগল প্ৰচাৰ কৰা। আমাৰ মুছলমান মূল্যকে ইমান দিন সি মিছগাইড কৰি আছে। এতিয়া মুছলমানে অলপ বুজি আছে এই মুছলমানৰ দুষ না শত্ৰু। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবেদন, নিউজ মেগনেট এনি। চাকৰি যাব সেইকাৰণে সি হিমন্তৰ বিশ্ব